গাইস কি খবৰ খবৰ নিশ্চয় আপোনালোকৰ ভাল মই হেলেন কিচেন এণ্ড ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি এটা ৰেচিপি লৈছে আপোনালোকৰ মাজলৈ বেবি সুইট মিষ্টি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ পিছত দেখিছেনে কিমান ধুনীয়া হৈছে বেবি সুইট মিষ্টিবোৰ খাবলৈ বিৰাটেই সোৱাদ হয় আপোনালোকে ঘৰতে ট্ৰাই কৰিবচোন আৰু কোন সৰু সৰু বাচ্চাবিলাকে এই বেবি সুইট মিষ্টিটো খাবলৈ বিৰাটেই পছন্দ কৰে আপোনালোকে ঘৰতে ট্ৰাই কৰিব আৰু কেনে পালে এই ৰেচিপিটো আপোনালোক কমেন্ট কৰি জনাবচোন মই আপোনালোকক এটা ভাঙি দেখুৱাই আছো এয়া দেখিছেনে ভিতৰখন কিমান ধুনীয়া হৈছে আৰু চেনি পানীবোৰ সোমাই গৈছে লৈ লৈছো মই 10 টকাৰ আমি আমুলৰ গুড়া গাখীৰ পাউডাৰ গাখীৰ ইয়াতে দিছো ময়দা বেকিং সোডা হাফ চামুচ ইয়াতে মই ঘিউ লৈ লৈছো ধুনীয়াকৈ মাখি ল'ব লাগিব মাখিলৰ পিছত আপোনালোকে মুঠা মাৰি চাব এতিয়া গম পাব দৈটো হৈছে এতিয়া মই ইয়াতে দি দিম কুমহীয়া ঠাণ্ডা গাখীৰ লৈ লৈছো বাটাৰ খান্দি মাৰি ল'ব লাগিব বাটাৰ খান্দি মাৰি ল'ব লাগিব দেখিছেনে ধুনীয়াকৈ হৈ গৈছে হাতত লাগি ধৰা নাই মই এইটোৰে জোখমতে লৈ লম চব একে সমান হ'ব তেতিয়া এনেকৈ ধুনীয়াকৈ ৰাউণ্ড কৰি ল'ম প্ৰথমতে তাৰপিছত মলৰ চমচমৰ নিচিনা চেপ দি ল'ম দেখিছেনে আকৌ তেনেকৈ লৈ লম আকৌ এনেকৈ চেপ দি লৈ লম ধৰিব পাৰিছে নিশ্চয় সববোৰ মই এনেদৰে বনাই লৈ লওঁ দেখিছেনে আপোনালোকে এনেকৈ চেপ দি ল'ব তাৰপিছত মলাই চামচামৰ নিচিনা সকলোবোৰ এনেদৰে মই চেপ দি লৈ লৈছোঁ দেখিছেনে Very good. এয়া মেদাৰে বনাই লৈ লৈছোঁ চব খান্তি ইয়াতে মই ৰিফাইন অইল দি দিছোঁ তেল খান্তি কিমান গৰম আছে চাইছোঁ চাই ল'ব লাগিব কুসুম গৰম থাকাতে আপুনি দি দিব লাগিব নহ'লে দৰাই যাব মই গেছৰ চৌকাত একদম লোত ৰাখিছোঁ
হৈছে এতিয়া মই দি দিম আপোনালোকে লাৰি নিদিব এনেকৈ অলপ অলপ ধুনীয়াকৈ দি কৰি দিব নহ'লে ভাঙি যাব পাৰে তাই মই এনেকৈ দি দিম এনেকৈ লৰাই দিব লাগিব তাই দেখিছেনে পুৰা ফুলি আহিছে ডাবল ডাবল হৈ আহিছে এতিয়া মই এনেকৈ লৰাই দিম অলপ অলপ নহ'লে ভাঙি যাব পাৰে জুইটো পুৰা একদম লোত ৰাখিছোঁ মই লো টু মিডিয়ামত নহ'লে ফাটি যাব আৰু ভিতৰখন টাইট হৈ থাকিব বাহিৰটো জ্বলি যাব পাৰে এতিয়া মই অলপ ক্ৰীম কালাৰৰ নিচিনা হৈছে দুটা মই ৰাখি দিম ইয়াতে তাৰপিছত মই গোল্ডেন কালাৰখন ভাজি ল'ম আপোনালোকে এনেকৈ কৰি ল'ব দেখিছেনে অলপ গোল্ডেন কালাৰৰ নিচিনা হৈ আহিছে এতিয়া মই আৰু এটা উঠাই দিম এয়া এতিয়া মই অলপ কাঢ়া কৰি দিম ভাজি ল'ম কাঢ়া কৰি দেখিছেনে কাঢ়াকৈ ভাজি ল'ব হৈ গৈছে এইকেইটা এতিয়া মই এতিয়া উঠাই দিম ইয়াতকৈ বেছি কাঢ়া নকৰিব নহ'লে জ্বলি যাব ইয়াতে এটা পেন বহাই দিছোঁ ইয়াতে মই 1 কাপ চেনি লৈ লৈছোঁ আৰু 1.5 কাপ পানী লৈ লৈছোঁ 1 কাপ পানী আৰু 2টা এলাচি দি দিছোঁ এতিয়া মই জুইটো লো টু মিডিয়ামত ৰাখিছোঁ এতিয়া মই বেবি সুইট মিষ্টি খালি দি দিম ইয়াতে এখন ঢেঁকনি লৈ লৈছোঁ ইয়াৰে এইটো মই কভাৰ কৰি দিছোঁ কাগজেৰে দেখিছেনে এতিয়া মই ঢেঁকনিখন লগাই দিম 5 মিনিটৰ কাৰণে ইয়াৰে যাতে ভাপবিলাক বাহিৰত ওলাই নাহে এতিয়া মই 5 মিনিট ৰাখি দি দিছোঁ জুইটো মই লো টু মিডিয়ামত ৰাখিছোঁ দেখিছেনে 5 মিনিটৰ পিছত কিমান ধুনীয়াকৈ এটা হৈ আহিছে এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম জুইটো অফ কৰি দি দিছোঁ মই এতিয়া জুইটো অফ 5 মিনিটৰ পিছত মই ঢেঁকনিখন লগাই দিম জুইটো মই অফ কৰি দি দিছোঁ 5 মিনিটৰ পিছত দেখিছেনে কিমান ধুনীয়া হৈছে বেবি সুইট মিষ্টিবোৰ খাবলৈ বিৰাটেই সোৱাদ হয় আপোনালোকে ঘৰতে ট্ৰাই কৰিবচোন আৰু কণ সৰু সৰু বাচ্চাবিলাকে এই বেবি সুইট মিষ্টিটো খাবলৈ বিৰাটেই পচন্দ কৰে আপোনালোকে ঘৰতে ট্ৰাই কৰিব আৰু কেনে পালে এই ৰেচিপিটো আপোনালোকে কমেণ্ট কৰি জনাবচোন মই আপোনালোকক এটা ভাঙি দেখুৱাই আছোঁ এয়া দেখিছেনে ভিতৰখন কিমান ধুনীয়া হৈছে আৰু চেনি পানীবোৰ সোমাই গৈছে এই ৰেচিপিটো চাই ভাল হৈছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেল নতুন হয়তো সাবস্ক্ৰাইব কৰি দিব ওচৰত থকা বেল আইকনটো অল কৰি দিব তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আজিলৈ বাই বাই